হে মহাপ্ৰভু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আতিছে আৰু কি কথা কৈছে যে কি গাঁত এটা খান্দিব নোৱাৰিব 17টা নিয়ম বান্ধিছে আৰু কাম নাই প্ৰশাসন আমাৰ গোটেই গাঁৱৰ গৰুবিলাক চুৰ কৰি নাইকিয়া কৰি পেলালে এতিয়া যদি প্ৰশাসনক আকৌ পিকনিক পাৰ্টিত লগাই দিয়ে হে মহাপ্ৰভু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আতিছে আৰু আপুনি এইবিলাক যদি ডাইলগ বাজি কৈ থাকে এজন মুখ্যমন্ত্ৰী কথা এনেকুৱা হ'ব নালাগে পিকনিক পাৰ্টিলৈকে যাব নালাগে পিকনিক আজি নহয় মোৰ ককা দেউতাৰ দিনৰ পৰা বনভোজ চলি আছিল চলি থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নকলেও চলি থাকিব এনেকৈ চলি থাকিব যদি এখন সুস্থ সবল সমাজ বিচাৰিছে এখন যদি মদমুক্ত অসম বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ যদি সৎ সাহস আছে অসমত মদ বন্ধ কৰি দিয়ক আমিও সহায় কৰিম মদে ক্ষতি কৰিছে আৰু তেওঁ কি কৰিছে এফালে সাপ হৈ খুটিছে আৰু আনফালে বেজ হৈ জাৰিছে মদ গাঁৱে গাঁৱে উপলব্ধ কৰি দিছে